নমস্কাৰ, ৰিভিউ অসমৰ বিশেষ অনুষ্ঠান মনৰ কথালৈ আপোনাক স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই নিবেদিতা। আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী প্ৰতিভাৱান খেলুৱৈ সবিতা ৰায়। সবিতা ৰায়ক ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। সবিতা, আমাৰ দৰ্শকক তোমাৰ বিষয়ে অকণমান জনাই দিয়া। হয়, নিশ্চয়। মোৰ নাম সবিতা ৰায়। মই বঙাইগাঁও জিলাৰ এখন সৰু ভিতৰুৱা গাঁৱত বাস কৰোঁ। গাঁওখনৰ নাম হৈছে খৰাপৰা। মই বৰ্তমান পঢ়ি আছোঁ আৰু লগতে মই খেল খুবেই ভাল পাওঁ। কি খেলত পুৰস্কাৰ পাবলৈ সক্ষম আছা? হয়, যিহেতু মই সৰুৰে পৰাই খেলিছিলোঁ আৰু স্কুল অৱস্থাৰ পৰাই মই খেলত অংশগ্ৰহণ কৰিছিলোঁ আৰু তেনেকৈ বহুতো মই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু জিলা ভিত্তিকত মই বহুবাৰ খেলিছোঁ, তাতো তেনেকৈ পুৰস্কাৰ পাইছোঁ। তুমি যে ইমানবিলাক খেল খেলিবলৈ সক্ষম হৈছা, বিশেষকৈ কি খেল খেলিছিলা? খেল মানে যিহেতু মই খেলি ভাল পাওঁ, সেইকাৰণে মই বিভিন্ন ধৰণৰ খেলবিলাক খেলিছিলোঁ, যেনেকৈ ৰানিং, লং জাম্প, হাই জাম্প আৰু স্কুলত তেনেকৈ বছৰীয়া খেল ধেমালিত হয়তো ভলীবলো খেলিছিলোঁ। মানে বিভিন্ন ধৰণৰ যিবিলাক খেল মই ভাল পাওঁ চবেই খেলিছিলোঁ। আৰু তুমি ক'ৰবাত খেল শিকিছিলা নেকি? নাই, মই তেনেকৈ কাৰোৰ পৰা প্ৰশিক্ষণ লোৱা নাছিলোঁ। যিখিনি কৰিছোঁ নিজ চেষ্টাৰ বলতেই কৰিছোঁ। চৰকাৰী বা বেচৰকাৰী কিবা সুবিধা পাইছা নেকি? নাই, মই চৰকাৰীভাৱেও তেনেকৈ বিশেষ সুবিধা পোৱা নাই আৰু বেচৰকাৰীভাৱে বুলি ক'লেও মই ইমান কোনো সুবিধা পোৱা নাই। তুমি যে দূৰ দূৰণিলৈ খেলিবলৈ গৈছিলা, এইবিলাক খৰচ কোনে বহন কৰে? দূৰ দূৰণিলৈ মানে মই যিহেতু জিলা ভিত্তিকলৈহে খেলিছোঁ, সেইকাৰণে মই বঙাইগাঁও স্পৰ্টছ একাডেমীত হৈ খেলিছিলোঁ। এবাৰ নহয় 2-3বাৰ খেলিছোঁ হয়তো। আৰু মোক তাতে সঞ্জীৱ কুমাৰ ৰায় নামৰ ছাৰজনে লগত লৈ গৈছিল। সবিতা, তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? মোৰ প্ৰথম অৱস্থাত মোৰ জীৱনৰ লক্ষ্য এজন সৈনিক তথা দেশ মাতৃ ৰক্ষা কৰা আছিল। বহু সপোনো দেখিছিলোঁ, কিন্তু যিহেতু মোৰ হাইটটো নিমিলে, তাৰ পৰাই মই এটাই ঠিৰাং কৰি ল'লোঁ, মই এজন স্পৰ্টছ প্লেয়াৰ হিচাপে চিনাক্ত কৰিম। তাৰপিছত স্পৰ্টছত মই বহু খেল খেলাতে গম পালোঁ যে মই ৰানিঙত ৰাপ আৰু মই ৰানিঙতে বেছি পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে মই এজন দৌৰবিদ বুলি চিনাক্ত কৰা বহু চেষ্টা কৰিছোঁ আৰু এতিয়াও মই সেইটোকে ভাবি আছোঁ, বহু চেষ্টা কৰি আছোঁ যাতে মই ভৱিষ্যতে এজন দৌৰবিদ হ'ব পাৰিম বুলি। সবিতা, তোমাক মই শেষত এটাই কথা সুধিব বিচাৰিম, উদীয়মান ল'ৰা ছোৱালীসকলক তুমি কি ক'বা? মই খেলুৱৈ হিচাপে এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু খেল এক খেল নহয়, ই স্বাস্থ্য ৰক্ষাৰ এক নিৰন্তৰ উপায়। যিহেতু আজিকালি কম্পিউটাৰ মোবাইলৰ যুগ আৰু মই দেখা পাওঁ চবেই কম্পিউটাৰ মোবাইলতে নিজে ব্যস্ততা, নিজক লৈ ব্যস্ত থাকে, কম্পিউটাৰতে গেম খেলি থাকে। আমি যিখিনি আউটডোৰ গেম আছে সেইখিনি গুৰুত্বই নিদিয়া হ'লোঁ। তাৰ আমি যিখিনি প্ৰতিভা দেখুৱাব পাৰোঁ সেইখিনিত একেবাৰে আমাৰ প্ৰতিভাখিনিও নোহোৱা হ'ল, লুপ্ত হ'ল এই মোবাইল কম্পিউটাৰৰ জৰিয়তে। গতিকে মোবাইল কম্পিউটাৰ, মই এইটো নকওঁ যে মোবাইল কম্পিউটাৰ ব্যৱহাৰ নকৰিবা, ব্যৱহাৰ কৰা, কিন্তু তাৰ লগতে যিবিলাক আমাৰ আউটডোৰ গেম আছে সেইবিলাকত গুৰুত্ব দিয়ক, সেইবিলাক খেলক। ফুটবল, ভলীবল, ৰানিং, লং জাম্প, যিয়ে যোনটো ভাল পায় সেইটো খেলিব। বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ ৰিভিউ চাম চেনেলটোলৈ। আপোনালোকে ইমানখিনি মোক খবৰ আজি সুযোগ দিলে। সবিতা ৰায়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যস্ততাৰ মাজতে তেওঁ আমাৰ অনুষ্ঠানত আহি সময় দিয়াৰ বাবে। চাবলৈ নাপাহৰিব প্ৰতি দেওবাৰে নিশা 8 বজাত মনৰ কথা অনুষ্ঠান, কেৱল মাত্ৰ ৰিভিউ অসমত। ধন্যবাদ।